মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ নতুন শিক্ষয়িত্ৰী। মোৰ নাম অৰ্চনা শইকীয়া। তৃতীয়মান শ্ৰেণীৰ এই শ্ৰেণীকোঠালৈ মই তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকৰ আজি প্ৰথম যোনটো পাঠ, সেই পাঠটো আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ পাঠটো হৈছে আমাৰ গাঁও। কবিতাটিৰ নাম হৈছে আমাৰ গাঁও। প্ৰথমে আমি সকলোৱে মিলি এই কবিতাটো পঢ়োঁ আহা। আৰম্ভ কৰিবলৈ লৈছোঁ। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ ভৰি পৰে পকা ধান। শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔ গছজোপি মৈ বাঁহ লয় গাত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা বাটৰুৱা যায় ভুল। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ বকুলৰ তলেদি ভাত। শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চাকিনা একেটি থুপিৰে ফুল। শুৱনি আমাৰ যত গঞালোক, শুৱনি মুখৰ মাত, এখনি গাঁৱতে সবে মিলি জুলি পাতে মৰমৰ হাত। কবিতাটি খুবেই সুন্দৰ নহয়নে? এই কবিতাটিৰ কবি হৈছে অতুল চন্দ্ৰ হাজৰিকা। এই কবিতাটি সংগ্ৰহ কৰা হৈছে। তো তোমালোকে ইয়াত দেখা পাইছা, তলত এইদৰে ব্ৰেকেটত লিখা আছে যে অতুল চন্দ্ৰ হাজৰিকাদেৱৰ ৰচিত শিশু সাহিত্য সম্ভাৰৰ দ্বিতীয় খণ্ডৰ পৰা ৰুণুক জুনুক নামৰ যিখন আলোচনী, সেই আলোচনীৰ পৰা এই কবিতাটো সংগ্ৰহ কৰা হৈছে। এতিয়া তোমালোকে সকলোৱে হয়তো কবিতাটো বুজি পাইছা নহয়নে? তথাপিও মই তোমালোকৰ সৈতে এবাৰ আলোচনা কৰি দিছোঁ যে আমি কবিতাটোতনো কি পঢ়িলোঁ। আমি কবিতাটিত কি পঢ়িছোঁ? আমাৰ গাঁওখনৰ বিষয়ে পঢ়িছোঁ নহয়নে? শুৱনি মানে হৈছে কি? ধুনীয়া, দেখিবলৈ ধুনীয়া নহয়নে? গতিকে আমাৰ গাঁওখনি ধুনীয়া নহয়নে? তোমালোকৰ গাঁওখন ধুনীয়া নহয়নে? শুৱনি আমাৰ ভৰা গাঁওখনি অৰ্থাৎ আমাৰ গাঁওখন ভৰি পৰিছে। কিহেৰে ভৰি পৰিছে? শুৱনি আমাৰ ঘৰ, আমাৰ শুৱনি বা আমাৰ মৰমৰ শুৱনি ঘৰবোৰেৰে আমাৰ গাঁওখনি ভৰি পৰিছে। আৰু পদূলিৰ মুখত, আমাৰ পদূলিৰ মুখত বা সকলোৰে ঘৰৰ পদূলিৰ মুখত কি ফুলিছে? গধূলি গোপাল। গধূলি গোপাল কি? ফুল নহয়নে? গধূলি গোপাল নামৰ ফুলপাহ আমাৰ পদূলি মুখসমূহত ফুলি ৰৈছে। দেখি ফুলি থাকে মনোহৰ। দেখিবলৈ কি হৈছে? খুবেই সুন্দৰ হৈ পৰিছে। মনোহৰ মানে কি? সুন্দৰ। তাৰপিছত কি কৈছে চোৱা, শুৱনি আমাৰ ভৰা বাৰীখনি, আমাৰ সকলোৰে ঘৰত বাৰী আছে নহয়নে? বাৰীত কি থাকে? শুৱনি তামোল পাণ। তো বাৰীত কি থাকে? আমাৰ সকলোৰে তামোল পাণ থাকে নহয়নে? শুৱনি আমাৰ সোণালী পথাৰত যেতিয়া ভৰি পৰে পকা ধান, যেতিয়া ধান সকলোৱে চিনি পোৱা নহয়নে? পথাৰ সকলোৱে চিনি পোৱা। পথাৰত যেতিয়া ধান পকে, ধানবোৰ দেখিবলৈ কেনে হয়? একেবাৰে সোণোৱালী হৈ পৰে। অৰ্থাৎ সোণোৱালী হৈ নপৰেনে? তোমালোকে যদি মন নাই কৰা, এইবাৰ খেতিৰ যি বতৰ আৰম্ভ হৈছে নহয়নে? খেতিৰ আৰম্ভ হোৱাৰ পাছত কি হ'ব? মানুহে খেতি কৰিব, ভুই ৰুব। তাৰ পাছত কি হ'ব? যে ধানবোৰ যেতিয়া পকিব, গোটেই পথাৰবোৰ হালধীয়া সোণালী ৰঙৰ যেন হৈ নপৰেনে? তো তাকেই ইয়াত কৈছে যে শুৱনি আমাৰ সোণালী পথাৰ ভৰি পৰে পকা ধান। তাৰপিছত কি কৈছে চোৱা, শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত। এতিয়া আমাৰ তোমালোকৰ ঘৰে ঘৰে কি আছে? পুখুৰী আছে নহয়নে? আৰু পুখুৰীবিলাকত কি চৰে? হাঁহ চৰে হয়নে? ৰাজহাঁহ। তো তাকেই কৈছে যে আমাৰ শুৱনি গাঁওখনৰ শুৱনি পুখুৰীবিলাকত কি চৰে? ৰাজহাঁহ চৰে। শুৱনি আমাৰ ঔ গছজোপি মৈ বাঁহ লয় তাত। ঔ গছ অৰ্থাৎ ঔটেঙাৰ গছ। ঔটেঙা চিনি পোৱা নে তোমালোকে? ঔটেঙা টেঙা লাগে আমি খাওঁ যে। তো তাত কিহে বাঁহ লয়? মৌ চিনি পোৱা সকলোৱে? মৌ জোল তোমালোকে খাই পাইছা। গতিকে মৌ জোল ক'ৰ পৰা পায়? মৌৰ পৰা পায়। মৌৱে বাঁহ সাজে।
গতিকে সেনেকুৱা ধৰণৰ মৌয়ে ক'ত বাহ লৈছে, ক'ত বাহ সাজিছে? গছত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল। গতিকে আমাৰ গাঁৱত বিভিন্ন চৰাই চিৰিকটি আছে নহয়নে? তো গছৰ ফুল আৰু আমাৰ ঘৰে ঘৰে বিভিন্ন ধৰণৰ গছ গছনি আছে। সেই গছ গছনিবিলাকত এতিয়া কি হৈছে? ফুল ফুলা গছবিলাকত ফুল ফুলি আছে নহয়নে? গতিকে এই সকলোবোৰ দেখি আমাৰ গাঁওখন শুৱনি হৈ পৰিছে। শুৱনি আমাৰ ৰচকী পখিলা, বাটৰুৱা যায় ভুল। পখিলা চিনি পোৱা নহয় সকলোৱে? পখিলা কি? একে ঠাইতে ৰৈ নাথাকে। পখিলা কি হয়? উৰি ফুৰে। পখিলাত দেখিবলৈ ধুনীয়া নহয়নে? তো সেইকাৰণে কি কৈছে? যিহেতু একে ঠাইতে ৰৈ নাথাকে, সেইকাৰণে কি কৈছে? তাক ৰচকী বুলি কৈছে। তো ৰচকী পখিলা বাটৰুৱা যায় ভুল। বাটৰুৱা, বাটৰুৱা মানে কি বুজি পাইছানে? বাটৰুৱা হৈছে কি? বাটেদি যি অহা যোৱা কৰে, বাটেদি যি লোকে অহা যোৱা কৰে তেওঁকে বাটৰুৱা বুলি কয় নহয়নে? তো কি হ'ল? বাটৰুৱা যায় ভুল। ভুল মানে কি? পাহৰি যায়। ধুনীয়া পখিলাটো দেখিলে বাটৰুৱাই ৰৈ নাচাব জানো? তোমালোকে যদি ধুনীয়া পখিলা এটা দেখা, ৰৈ চাবা নহয়, হয়নে? তো গতিকে সেইটোকে কৈছে যে বাটৰুৱাই দেখিলে লাগি চাই পাহৰি যায়। শুৱনি আমাৰ গৰু গাইবোৰ শুৱনি নদীৰ ঘাট। এতিয়া তোমালোকৰ সকলোৰে ঘৰত গৰু গাই আছে হয়নে? যদি তোমালোকৰ ঘৰত নাইও, ওচৰে পাঁজৰে তোমালোকে দেখিছা নহয়নে? সকলোৰে ঘৰত গৰু গাইবোৰ থাকে। গতিকে সেইবোৰ দেখিবলৈ কেনে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে নহয়নে? তাকে কৈছে শুৱনি নদীৰ ঘাট। নদী চিনি পোৱা সকলোৱে? তো নদীৰ পাৰত য'ত মানুহ ৰয়, য'ৰ পৰা নাওখন চলে, সেইটো কি বুলি কয়? ঘাট বুলি কয়। তো গতিকে সেই ঘাটটো কি বুলি কৈছে? শুৱনি। দেখিবলৈ ধুনীয়া নহয়নে? তাকে কৈছে শুৱনি আমাৰ সৰু নামঘৰ, বকুলৰ তলেদি বাট। চ' তোমালোকৰ ঘৰত সকলোৰে কি আছে? তোমালোকৰ ওচৰে পাঁজৰে নামঘৰ আছে, দেখিছা নহয়? য'ত নামঘৰ বুলি কাক কোৱা হয়? য'ত আমি প্ৰাৰ্থনা কৰোঁ নহয়নে? য'ত আমি আমাৰ ভগৱানক আমি স্মৰণ কৰোঁ, তো তাকে আমি নামঘৰ বুলি কওঁ। তো গতিকে আমাৰ সৰু নামঘৰটোৰ কোনফালে যায়? বকুলৰ তলেদি বাট। বকুল গছ তোমালোকে চিনি পোৱানে? তো বকুল ফুল, বকুল গছ, বকুলৰ তলেদি বাট বুলি কৈছে। অৰ্থাৎ নামঘৰলৈ যোৱা বাটতে কি আছে? বকুল গছ এজোপা আছে। তাৰপিছত কি কৈছে চোৱা? শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল। পদুমী কদমী মেলিনা চাখিনা, একেটি থুপিৰে ফুল। এতিয়া আমাৰ গাঁৱত কি আছে? আমাৰ ভাই ভনীবোৰ, আমাৰ গাঁৱৰ সকলোবিলাকে আমি ভাই ভনী নহয় জানো? সকলোবিলাক আমি একেলগে মিলি জুলি থাকোঁ। সেইবাবে আমি সকলোকে কি বুলি কওঁ? ভাই ভনী বুলি কওঁ। ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চাখিনা, সকলোবোৰ যিহেতু মিলি জুলি একেলগে থাকে, সেইকাৰণে কি বুলি কৈছে? একেটি থুপিৰে ফুল বুলি কৈছে। একেটি থুপিৰে ফুল অৰ্থাৎ ফুলৰ এটা থোপা, য'ত বিভিন্ন ধৰণৰ ফুলে একেলগে মিলিজুলি আছে। তাৰপিছত কি কৈছে? শুৱনি আমাৰ যত গঞালোক, শুৱনি মুখৰ মাত। গঞালোক মানে কি? গাঁৱৰ লোকসকল। তো শুৱনি আমাৰ গাঁওখনত গাঁৱৰ মানুহবিলাক আছে হয়নে? তো সকলোৰে শুৱনি মানে কি? ভাল। শুৱনি মুখৰ মাত, সকলোৰে মিলিজুলি ভালদৰে মাত বোল কৰি থাকে। এখনি গাঁৱতে সবেই মিলিজুলি পাতে মৰমৰ হাত। আমাৰ এই এখনি মৰমৰ গাঁওখনিতে কি কৰে? সবে মানে কি? সকলোৱে মিলিজুলি কি কৰে? পাতে মৰমৰ হাত। কি পাতে? হাত মানে হৈছে সৎ আকাৰে হা, মূৰ্ধন্য ট, হাত হৈছে বজাৰ। গতিকে সকলোৱে মিলিজুলি বজাৰ পাতে। গতিকে ইয়াতে আমাৰ কবিতাটিৰ সামৰণি পৰিছে। কবি অতুল চন্দ্ৰ হাজৰিকা। তোমালোকে নিশ্চয় কবিতাটি বুজি পাইছা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক ইতিমধ্যে আমি কবিতাটো পঢ়িলোঁ। এতিয়া ক্ৰিয়াকলাপলৈ আহোঁ। ক্ৰিয়াকলাপৰ প্ৰথমটো কি দিছে? পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰোঁ আহা। এতিয়া মই তোমালোকক এবাৰ কবিতাটো পঢ়ি শুনালোঁ। এতিয়া তোমালোকৰ কাম হ'ব যে তোমালোকে ঘৰত এই কবিতাটো ডাঙৰ ডাঙৰ মাতেৰে তোমালোকে শুদ্ধকৈ পঢ়িবলৈ যত্ন কৰিবা, আৰু যত্ন কৰি তোমালোকে আবৃত্তি কৰিবলৈ যত্ন কৰিবা, আৰু লগতে মুখস্থ কৰি নোচোৱাকৈ গাবলৈ যত্ন কৰিবা। ঠিক আছে? এতিয়া ইয়াৰ পাছৰ কি দিছে চাওঁ আহা। কওঁ আহা। আমি ক'ব লাগিব, তোমালোকে উত্তৰ দিব লাগিব। তোমালোকে প্ৰথমে নিজেই ক'বলৈ চেষ্টা কৰিবা যে ইয়াত কি কৈছে, কি সুধিছে।
তাৰপিছত মই কি কৈছোঁ, মই উত্তৰবিলাক তোমালোকক ইয়াত কৈ দিম, মোৰ উত্তৰবিলাকৰ সৈতে তোমালোকে মিলাই চাবলৈ যত্ন কৰিবা। পদূলিমুখত কি ফুলে সেয়া সুধিছে। পদূলিমুখত কি ফুলে? গধূলি গোপাল। গাঁৱৰ পুখুৰীত কি চৰে? কি হাঁহ চৰে? তো গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? ৰাজহাঁহ চৰে ত'ত বুলি কৈছে। তো কি হাঁহ চৰে? ৰাজহাঁহ চৰে। ইয়াৰ পিছতো কি কৈছে? পথাৰখন দেখিবলৈ কেনেকুৱা? তো পথাৰখন দেখিবলৈ কেনেকুৱা? শুৱনি আমাৰ সোণালী পথাৰ ভৰি পৰে পকা ধান। তো আমাৰ পথাৰখন দেখিবলৈ কেনেধৰণৰ? সোণালী ৰঙৰ। যিহেতু কিয় সোণালী ৰঙৰ? কাৰণ পকা ধানেৰে ভৰি থাকে। গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? গাঁৱৰ ৰাইজে কি কৰিছে? সবে মিলিজুলি পাতে মৰমৰ হাট। কি পাতিছে? হাট পাতিছে। হাট মানে কি? বজাৰ, য'ত আমি বস্তু কিনিবলৈ পাওঁ, নহয়নে? সকলোৱে মিলি বজাৰ পাতিছে, হাট পাতিছে বুলি ক'ব লাগিব তোমালোকে। এতিয়া তাৰ পাছৰ প্ৰশ্নটো কৈছে 9 নম্বৰ, কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে? এতিয়া এই কবিতাৰ গোটেই কবিতাটোতে কি কৰিছে? বিভিন্ন বস্তুৰ কথা কৈছে। শুৱনি আমাৰ গাঁওখন কিহেৰে ভৰি আছে? আমাৰ ঘৰবোৰ, আমাৰ পদূলিত ফুলি থকা গধূলি গোপাল, আমাৰ বাৰীখন, সোণালী পথাৰ, পুখুৰী, মৌবাহ, ঔগছ, গাঁৱত থকা চৰাইবোৰ, গছবোৰ, পখিলা, গৰু গাই, নামঘৰ, ভাই ভনী, আমাৰ সকলো ভাই ভনী। তো ভাই ভনী এইখিনি বস্তু নহ'ব, বাকী বস্তুবোৰৰ নাম তোমালোকে ইয়াত ক'ব লাগিব। ধৰিব পাৰিলা কি কি ক'ব লাগিব? নিজে এবাৰ চেষ্টা কৰিবা। তাৰপিছত শেষৰ প্ৰশ্নটো, পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে? ৰহিম মহিম দোল, পদুমী কদমী, মেলিনা চাখিনা, একেটি থুপিৰে ফুল। গতিকে একেটি থুপিৰে ফুল বুলি কাক ক'লে? আমাৰ গাঁৱৰ ভাই ভনীবোৰ। আৰু ভাই ভনীবোৰ বুলি কওঁতে কাৰ কাৰ কথা ক'লে? ৰহিম মহিম দোল, পদুমী কদমী, মেলিনা চাখিনা, এই সকলোকে একেটি থুপিৰে ফুল বুলি ক'লে। ধৰিব পাৰিছা? গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়ালৈকে পাঠটি পঢ়া, তোমালোকে কবিতাটি পঢ়া, কবিতাটি মুখস্থ কৰিবলৈ যত্ন কৰা। ঘৰত গধূলিৰ সময়ত তোমালোকে চিঞৰি চিঞৰি কবিতাটো পঢ়িবা, পঢ়ি মুখস্থ কৰিবলৈ যত্ন কৰিবা। আমি আজিৰ যিহেতু আজি আমাৰ এইটো প্ৰথম ক্লাছ, গতিকে আমি প্ৰথম পাঠটো পঢ়িলোঁ আৰু প্ৰথম প্ৰশ্নকেইটা আলোচনা কৰিলোঁ। ইয়াৰ দ্বিতীয়টো ক্লাছত আমি বাকী প্ৰশ্নবিলাক কৰিবলৈ যত্ন কৰিম। ঠিক আছে? আজিলৈ ক্লাছটো ইয়াতে সামৰিছোঁ।